নমস্কাৰ আজি বিশ্ব কবিতা দিৱস উপলক্ষে মই আপোনালোকলৈ আগবঢ়াইছো মোৰ এটি কবিতা কবিতাটি শুনি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কবিতাটোৰ শিৰোনাম জি আছো কবিতাৰ সতে নাজানো কেনেকৈ কেতিয়া কোৰ পৰা আহিছিল মোৰ একান্ত সহচৰ হৈ এতিয়া বন্ধা ৰাতিবোৰত কবিতা মোৰ বুকুৰ জুৰণি মই কি খাওঁ কি পিন্ধি ভাল পাওঁ মোৰ মনৰ খবৰবোৰ কবিতাই জানে কবিতাই অশ্লীলতা বেয়া পায় উলংগ বেয়া দেখে অশ্ৰাব্য নুশুনে বুবা কবিক কবিতাই প্ৰাণদান দিয়ে মাজনিশা সাৰ পালে মোৰ গাৰু শিতানত কবিতাকে খেপিয়াওঁ দুখৰ ভৰত আতুৰ হলেও কবিতাকে সাৱটি লওঁ সুখৰ সময়ৰ দস্তাবেজত কবিতাৰে হস্তক্ষেপ কৰোঁ কবিতা মোৰ উশাহ নিশাহৰ এক বিশেষ মাত্ৰা এপলক কবিতা নহলে মোৰ টোপনি ক্ষতি হ'ব লাহে লাহে মই গোটেই মানুহজনী কবিতা হৈ পৰিছো মোৰ চকুত কবিতা গালৰ হনুত কবিতা উঠত কবিতা মোৰ নখত কবিতা ডিঙিৰ তিলটোত কবিতা বুকুৰ মাজৰ ঘাঁডোখৰত কবিতা মোক নুচুবা খহি পৰিব কবিতাৰ বখন মোক নামাতিবা কলম ৰুদ্ধ হ'ব কবিতাৰ মোক জুকাই নলবা কবিতাৰ অশ্ৰু নিগৰিব কবিতাৰ কি আশ্চৰ্য শক্তি এনেকৈয়ে মই মৰি যোৱা মানুহজনীক কবিতাই আদৰেৰে জীয়াই ৰাখিছে মোৰ বুকুৰ উমৰ পৰা কবিতাক আপোনালোকে লৈ নাযাব কবিতাটো কেনেকুৱা পালে জনাব আৰু এয়া মোৰ ঘৰৰ ফুলনিখনত ভিডিঅ' কৰিছিলোঁ সেইমতে কবিতাটো পাঠ কৰি আৰু ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ নমস্কাৰ